মেঘালী 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 হেই হেল্ল' মিছ তোমাৰ লগত চিনাকি হ'ব পাৰিম নেকি বাৰু চোৱা মোৰ একদম সময় নাই আৰু তোমালোক যে ল'ৰাবোৰ আৰু কাম নাই নেকি ধুনীয়া ছোৱালী দেখিলে ৰ'বই নোৱাৰা একেবাৰে পিছতে পৰি যোৱা তোমালোক ছোৱালীবোৰ সেই একেবিধৰ নেকি মানে ভাও খোৱা বিধৰ নাৰীৰ মহিমা ঈশ্বৰেও নাজানিলে আমিতো সাধাৰণ মনুষ্যহে মাথোন হ'ব তুমি এতিয়া যাব পাৰা আচ্ছা যাম একেবাৰেই তোমাক লৈহে মানে কি জানা মই মংগল গ্ৰহত মাটি অকণমান লৈছিলোঁ এতিয়া তুমি যদি সন্মতিটো দিয়া তেন্তে তোমাক মোৰ কইনা কৰি লৈ যাব পাৰোঁ অলপ বেছি হোৱা নাইনে মই একো কোৱা নাই মানে এইটো নহয় যে তুমি যি মন যায় তাকে গাই যাবা অশান্তি কৰি নাথাকিবা প্লিজ লাষ্ট বাৰৰ বাবে কৈছোঁ নহ'লে কিন্তু প্ৰিন্সিপাল ছাৰৰ ৰুমত গৈ কমপ্লেইন কৰি আহিম চোৱা না ছাৰে মৰম কৰিব বোলা নহ'লে দুয়ো একেলগে যাওঁ পিছে কি বুলিনো কমপ্লেইন কৰিবা সেইটো মোৰ কথা ঐ পৰি বলচোন ছাৰৰ ৰুমত গৈ আহোঁ নাই নাই বাবা মই নাযাওঁ দেই ছাৰলৈ মোৰ বহুত ভয় লাগে তইচোন জানই ছাৰ হয় বাঘ নহয়তো যে তোক খাই পেলাব নাই নাই মই নোৱাৰিম তোৰ সাহস আছে যাওঁ ক'লে পাৰিবি দে যা ঐ কি চাই আছা ব'লা তুমি ইমান মৰমেৰে হাতখন মই কিয় ধৰিব লাগে মনত পৰি যাম ৰে ছাৰ সোমাব পাৰোঁনে অঁ মেঘালী আহা কি হৈছে তাইৰ হাতত ধৰি এনেকৈ আহিছা যে ছাৰ আপুনি সেইবোৰ বাদ দিয়ক মানে এই ল'ৰাজনে মোক অশান্তি কৰি আছে চাওক ছাৰ মই ইয়াত পঢ়িবলৈ আহিছোঁ ল'ৰাৰ লগত বহি আড্ডা মাৰিবলৈ নহয় ইয়াক ভালকৈ বুজাই দিয়ক জোন এইবোৰ মই কি শুনিছোঁ আকৌ কমপ্লেইন চাওক আপুনি কথাটো বুজা নাই পাপা মানে ছাৰ কাৰোবাক ভাল লাগি যায় ন তোমাৰো আগতে কাৰোবাক লাগিছিল তেনেকৈ মোৰো তাইক ভাল লাগি গ'ল চিম্পল আৰু আগতে তুমিয়েচোন কৈছিলা বোৱাৰী চালে ধুনীয়া চাবা ঘূণীয়া নহয় খালী খালী বাবা তই মোৰ মান সন্মান সকলো বেছি খালী মানে এইবোৰ কি হৈ আছে তুমি সেইবোৰ নুবুজিবা এয়া পাপা আৰু মোৰ মাজৰ কথা অঁ এতিয়া বুজিলোঁ যোন ছাৰৰ ল'ৰা অঁ শেষ পলা মেঘালী তই পলা নহ'লে তোক সঁচাকৈ পিটিকা কৰি দিব দুইটা বাপেক পুতেকে মিলি চা তই মোৰ কেঁচা চুলিকেইডাল নপকাবি বোপাই আও এতিয়া মইহে তোমাৰ চুলিকেইডাল পকালোঁ মই যে মেঘালীক নাপালে সন্যাসী হৈ যাম সেই চিন্তাত যে মোৰ সেই ডেকা কালতে চুলিকেইডাল পকিব সেয়া খবৰ ৰাখিছা শুনা মেঘালী অঁ মেঘালী ক'ত গ'ল সেয়া চোৱা তোমাৰ কথা শুনি কেনেকৈ মায়াবী মেঘালী হৈ ইয়াৰ পৰা গমন কৰিলে তই ইয়াৰ পৰা গৈছনে নে মই ওলাই যাম অ' দেউতা ঈশ্বৰ আজ্ঞা দিয়া মই যাওঁ মোৰ প্ৰেয়সীৰ ওচৰলৈ যা ভাল হ'ব তোৰ মনোকামনা পূৰ্ণ হওক পুত্ৰ ঐ কি হ'ল তোৰ ইমান ফোপাই জোপাই আহিছ যে এইবোৰ বহুত কথা আগতে মোক পানী অকণ দেচোন ল পানী দে দে এতিয়া কচোন কি হ'ল শুন কৈছোঁ কি ক হে হৰি মেঘালী শুনাচোন মেঘালী